ঘৰখন বাৰু সেউজীয়া শাক পাচলি ভৰি থাকিলে আপোনালোকৰ কেনেকুৱা লাগে? মোৰ বাৰু নাজানো কিয় বহুত ভাল লাগে। তাতে এয়া হৈছে ঘৰুৱা শাক পাচলি। পাপা গৈছিল কিবা ট্ৰেইনিং এটাত, তাতে লগ পালে সম্বন্ধীয় মামা এজনক, আৰু তেওঁ নিজ হাতেৰে কৰা নিজৰ বাৰীখনৰ পৰা দি পঠিয়াইছে বিভিন্ন ধৰণৰ শাক পাচলি। জাতিলাও, কোমোৰা, আলু, ধনিয়া আৰু বন শাকৰ পৰা আদি কৰি সকলোবিলাক দি পঠিয়াইছে। এনেকুৱা সেউজীয়া শাক পাচলিবোৰ মোৰ বহুত ভাল লাগে। তাতে যদি নিজৰ ঘৰুৱা হয় তেতিয়া আৰু ভাল লাগে। আৰু তেওঁ ইমান মৰমত দি পঠিয়াইছে। আচলতে কষ্টও হয় এইবিলাক কৰোঁতে, কিন্তু কৰি উঠাৰ পিছত যি ফূৰ্তি পোৱা যায় মনত, সেয়া সঁচাকৈ ভাল লাগে। আৰু পাপাই বিলৰ পৰা আনিছিল কেইটামান সৰু সৰু মাছ। ভাবিলোঁ যিহেতু ঘৰুৱা শাক পাচলিও আছে, গতিকে আজি অকণমান বইল নিচিনাকৈ বনাওঁ। এয়া সৰু সুৰাকৈ ধনিয়া আৰু পালেং কেইডালমান কাটি লৈছোঁ আৰু পানী উতলাই লৈ তাতে মাছ কেইটামান দি এয়া বইল কৰি লৈছোঁ। ভাবিলোঁ আজি একেবাৰে থলুৱা জুতিৰে খাওঁচোন ভাত সাজ।